নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, কালি মই এটা ভিডিঅ' বনাইছিলো, যিটো ভিডিঅ'ত আপোনালোকক কৈছিলো যে ইউজি ঈশানোদয় স্কলাৰশ্বিপৰ যিখিনি 2020-21 ফ্ৰেছ এপ্লাই আছিলে তেওঁলোকৰ মেৰিট লিষ্ট সিলেকশ্যনত ইয়েছ আহিছে, তেওঁলোকৰ প্ৰফাইলত মেৰিট লিষ্ট সিলেকশ্যন আহিছে। তো বন্ধু বান্ধৱীসকল, এতিয়া মোক বহুতে কিছুমান প্ৰশ্ন কৰি আছে আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ আজি মই ভিডিঅ'টো বনাইছো। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু যদি কিবা কুৱেশ্যন আছে তেন্তে আপোনালোকে কমেণ্টত উল্লেখ কৰিব, মই আপোনালোকক কুৱেশ্যন কেইটা উত্তৰ ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, ইয়াত এতিয়া প্ৰথম কুৱেশ্যন কেইটা হৈছে যোনটো মেৰিট লিষ্ট সিলেকশ্যন ইয়েছ আহিছে, কিন্তু গোটেই মেৰিট লিষ্টখন বৰ্তমানলৈকে ওলোৱা নাই, সেইখন কেতিয়া ওলাব। আৰু 2 নম্বৰতে কুৱেশ্যন হ'ল যে মেৰিট লিষ্ট সিলেকশ্যন ইয়েছ আহিছে, মই আধাৰ দিয়া নাই, কিবা প্ৰব্লেম হ'ব নেকি। বন্ধু বান্ধৱীসকল, আৰু এটা কুৱেশ্যন আহিছে যে যোনটো মেৰিট লিষ্ট সিলেকশ্যন ইয়েছ আহিছে কিন্তু যোনটো পইচা আছে সেইটো কেতিয়া সোমাব। বন্ধু বান্ধৱীসকল, আৰু এটা কুৱেশ্যন আছে যে যিসকলৰ নাম মেৰিট লিষ্ট সিলেকশ্যনত ইয়েছ নাই তেওঁলোকৰ কি হ'ব। এই গোটেইকেইটা কুৱেশ্যনৰ মই আনসাৰ এই ভিডিঅ'টোত আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই যদি ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। নতুন নতুন বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ বা চাকৰি সম্বন্ধীয় আপোনালোকক ইনফৰমেশ্যন দি থাকিম আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায়। বন্ধু বান্ধৱীসকল, এতিয়া যোনটো প্ৰথম কুৱেশ্যন আহিলে মেৰিট লিষ্ট সিলেকশ্যন ইয়েছ আহিছে, কিন্তু যোনখন মেৰিট লিষ্ট আছে গোটেই মেৰিট লিষ্টখন সেইখন কেতিয়া ওলাব। বন্ধু বান্ধৱীসকল চাওক, গোটেই মেৰিট লিষ্ট যোনখন আছে সেই মেৰিট লিষ্টখন মই তেওঁলোকৰ লগত কণ্টেক্ট কৰিছিলোঁ। তেওঁলোকে ক'লে যে মেৰিট লিষ্টখন আজি ওলাব পাৰে বা 2-3 দিন লাগিবও পাৰে, কাৰণ তেওঁলোকে ইয়াৰ ওপৰত কাম বৰ্তমানলৈকে কৰিয়ে আছে, বৰ্তমানলৈকে সম্পূৰ্ণ হোৱাও নাই। গতিকে আপোনালোকে 2-3 দিন ৰৈ দিয়ক, তাৰপিছত মেৰিট লিষ্ট সিলেকশ্যনটো মানে গোটেই মেৰিট লিষ্ট যোনখন আছে সেইখন ওলাই যাব। এতিয়া 2 নম্বৰ যোনটো কুৱেশ্যন হ'ল সেই কুৱেশ্যনটো হ'ল মেৰিট লিষ্ট সিলেকশ্যন ইয়েছ আহিছে, কিন্তু আপোনালোকৰ যোনটো পইচা আছে, যোনটো কাৰোবাৰ 54,000 বা কাৰোবাৰ 78,000 সেইটো একাউণ্টত কেতিয়া সোমাব। বন্ধু বান্ধৱীসকল চাওক, এতিয়া যোনটো আপোনালোকৰ যোনটো প্ৰচেছ আছে সেই প্ৰচেছটো এটা দীঘলীয়া প্ৰচেছ, গতিকে 2 মাহৰ ভিতৰত পইচাটো সোমাই যায়, আগৰ পৰা দেখি আহিছোঁ। গতিকে আপোনালোকে আশা কৰোঁ যদি আগৰ নিচিনাকৈ কোনো ধৰণৰ খেলিমেলি নহয়, কাৰণ আগত 2বাৰ খেলিমেলি হৈ গ'ল, এইবেলি যদি কোনো ধৰণৰ খেলিমেলি নহয় তেন্তে আৰামছে 2 মাহৰ ভিতৰত আপোনালোকৰ পইচা আপোনালোকৰ একাউণ্টত সোমাই যাব। গতিকে আপোনালোকৰ যোনখন একাউণ্ট দিছিলে সেই একাউণ্টখন যাতে চলি থাকে তাৰ ওপৰত গুৰুত্ব দিব, কাৰণ বহুতৰ একাউণ্টৰ KYC প্ৰব্লেম হৈ থাকে, গতিকে নচলিব পাৰে। গতিকে আপোনালোকে একাউণ্টখন ধুনীয়াকৈ চলাই ৰাখিব। এতিয়া 3 নম্বৰ কুৱেশ্যন যোনটো হ'ল যে মই আধাৰ কাৰ্ড দিয়া নাছিলোঁ, এতিয়া আধাৰ কাৰ্ড দিয়া নাই, গতিকে মোৰ কিবা প্ৰব্লেম হ'ব নেকি। বন্ধু বান্ধৱীসকল, আপোনালোকে একাউণ্টৰ লগত বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা আছে নিশ্চয়, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নাই। যদি কৰা নাই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাই দিব। আৰু যদি ইউজি লগত আপোনালোকৰ আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে ৰিনুৱেল নেক্সট কৰিব যেতিয়া দিব তেতিয়া আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰাই দিব। আৰু এতিয়া আধাৰ কাৰ্ডত নাই দিয়া যদিও আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, কাৰণ তেতিয়া সময়ত যোনটো আধাৰ কাৰ্ড আছিলে সেই আধাৰ কাৰ্ড দিয়াটো মেণ্ডেটৰী নাছিলে। বন্ধু বান্ধৱীসকল, এতিয়া মই লাষ্টৰ কুৱেশ্যনটো কথা পাতিম, যিসকলৰ মেৰিট লিষ্টত নাম নাই বা মেৰিট লিষ্ট সিলেকশ্যন যোনটো স্কলাৰশ্বিপৰ বাবে চিলেক্ট কৰা যোনটো ইয়েছ বুলি নাই ন' বুলিয়ে হৈ আছে, তেওঁলোকৰ কি হ'ব। বন্ধু বান্ধৱীসকল, যোনটো ইউজি স্কলাৰশ্বিপ আছে ঈশানোদয় স্কলাৰশ্বিপ, সেই ঈশানোদয় স্কলাৰশ্বিপটো আপোনালোকৰ নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টৰ কাৰণে দিয়ে। আৰু সেই 10,000 ষ্টুডেণ্টৰ এতিয়া বহুতে বেছিকৈ এপ্লাই কৰে, কিন্তু ইউজি আপোনালোকক 10,000হে দিব। গতিকে ইয়াৰ পিছত যদি 10,000ৰ বৰ্তমানলৈকে লিষ্ট ওলালে বুলি গম পোৱা নাই, যদি 10,000ৰ লিষ্ট বনাই দিলে তেতিয়াহ'লে আপোনালোকৰ যোনটো ষ্টেটাছ আছে সেইটো চেঞ্জ নহয়, আপোনালোকে পইচা নাপায়। যদি 10,000ৰ বৰ্তমানলৈকে বনোৱা নাই, যদি কিছুমান আপডেটত চলি আছে, তেন্তে আপোনালোকৰ যোনটো নাম আছে সেইটো ইয়েছ হোৱাৰ চান্স আছে, 1%লৈকেহে আপোনালোকক পায়। আপোনালোকে উল্লেখ কৰিব ভিডিঅ'টোত যে আপোনালোকে কিমান পাৰ্চেণ্টেজত পাইছে, তেতিয়া মই এটা অনুমান কৰিব পাৰিম যে ইমানটো পাৰ্চেণ্টেজ পাইছে। এতিয়া শুনামতে 73, 74 ইমানটোত পাই গৈছে বুলি গম পাইছোঁ। গতিকে আশা কৰোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো চাই পেলাই ভাল পালে, আৰু অকণমান কিবা কিবি উল্টা পুল্টাও গাব পাৰোঁ, কাৰণ অকণমান হাতত দুখ পালোঁ, অকণমান বিষায়ো আছে। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই পেলাই আশা কৰোঁ ভাল পালে, আৰু কিবা উপকৃত হৈছে যদি ভিডিঅ'টো এটা লাইক কৰি দিব। আজিলৈ ধন্যবাদ, ইমানেই, নমস্কাৰ।